বাঁচি থাকো যদি অসমীয়া আহয়া কুলায়া আহয়া কুলায়া বাংলাদেশী কেদু গোয়া নাচনি নাচিল নাচিল এই দুদিনৰ পিছত আমাৰ বিহুটি আৰেনো গাঢ়ি ল'ব দুদিনৰ পিছত আমাৰ দেশত এই বাংলা শাসন চলিব এই বাংলাদেশৰ বেটি হাতে কঁকাল ঘূৰাই নাচিব যদিহে ৰাখ জাতি তোৰ মান আহয়া কুলায়া আহয়া কুলায়া দেশৰ হকে মৰু গয়া আহয়া জাতিটোৰ কি সংকটৰ অৱস্থা কেইদিনমানৰ পাছতে হয়তো আমাৰ নাচনীসকলে নাচিব নাপাব যদিহে গাঁওখন প্ৰযোজ্য হয় চৰকাৰেতো ঘোষণা কৰি দিলে এতিয়া যে চৰকাৰে অহা বহাগত 200খন বিহু মেলা পাতিব এইবাৰ চৰকাৰে ঘোষণা কৰিছে অহা বহাগত 200খন বিহু মেলা পাতিব কিন্তু আমাৰ অসমৰ শিল্পীসকলক নামাতে যিসকলে গাঁৱৰ বিৰুদ্ধে মাত মাতিছে এটা একটা ডাঙৰ কথা তেতিয়াহ'লে ৰাইজ অসমৰ 200খন বিহু তলিত কোন নাচিব এবাৰ কোনে ঢোল বজাব কোনে গান গাব আমাৰ শিল্পী সমাজ গোটেই শিল্পী সমাজ আমি ওলাই আহিছো আমাৰ শিল্পী সমাজ ওলাই আহিছে কাঁহ বাতিলৰ দাবী কাঁহখন বাতিল কৰিবই লাগিব শিল্পী সমাজে নামানে অসমৰ ৰাইজৰ লগতে খোজ মিলাইছে শিল্পী সমাজে আৰু শিল্পীসকল সদায় ৰাইজৰ মানুহ গতিকে ৰাইজৰ মাজতে শিল্পীসকল থাকিব এইবাৰ বোলে 200খন বিহু পাতিব আমাক নামাতে বিহুলৈ আৰে এটা কথা আমিতো আজিলৈকে চৰকাৰী প্ৰগ্ৰাম কৰি থকা নাই অসমৰ বিভিন্ন চুকে কোণে অসমৰ ৰাইজে বিহু মেলা পাতে আমি তাত বিহু গাবলৈ যাওঁ অকল ৰাইজৰ বিহুৱে আমি এতিয়ালৈকে কৰি আছো